নমস্কাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ আগত দাঙি ধৰিবলৈ ওলাইছোঁ। মই ৰাতিপুৱা আচলতে অফিচলৈ গৈছিলোঁ। গৈ হাতীগাঁও যিটো ৰাস্তা, যিটো পৰিৱেশ দেখিলোঁ, মই ভাবিছোঁ মই যিহেতু দেখিলোঁ, মোৰ লগতে আপোনালোকেও অকণমান জানি নিশ্চয় ভাল পাব বা নিশ্চয় বুজিব পাৰিব যে এই পৰিৱেশটো কিয় হ'ব পাৰিছে। কাৰণ এনেকুৱা ৰাস্তাত বানপানী যে সেইটো সাগৰ নে নদী নে কি হৈছে ধৰিব পৰা নাই। কাৰণ পৰিৱেশ এনেকৈ দূষিত হৈ গৈ আছে, আমাৰ পিছৰ প্ৰজন্ম হয়তো গুৱাহাটী এৰি গাঁওমুখী হ'ব লাগিব। কাৰণ এনেকুৱা বানপানী আমি গাঁৱতো এনেকুৱা বানপানী দেখা নাছিলোঁ। সৰুকালিতে বানপানী হয়, কিন্তু ৰাস্তাত যে ইমান ডাঙৰ বানপানী হয় কল্পনা কৰিব নোৱাৰি। সেয়ে মই আপোনালোকক সকলো সচেতন নাগৰিককে, সকলো সচেতন ব্যক্তিকে মই অনুৰোধ জনাইছোঁ, নলা নৰ্দমাত যাতে এই জাবৰ জোঁথৰ নেপেলাই সুস্থ পৰিৱেশ এটা গঢ়ি তোলে। কাৰণ আমাৰ পিছৰ প্ৰজন্মই হয়তো বহুত জটিলতাত ভুগিব এই পৰিৱেশ, এই পৰিস্থিতিত থাকিব লগা হ'লে। সেইকাৰণে সকলোকে অনুৰোধ জনাইছোঁ, সুস্থ পৰিৱেশ এটা গঢ়ি তোলক। সুস্থ পৰিৱেশে সুস্থ মনৰ অধিকাৰী। সেইকাৰণে সকলোকে মই অনুৰোধ কৰিছোঁ যাতে অকল আমাৰ নিজৰ ঠাইখিনি নহয়, অকণমান যদি আপোনালোকে দেখিছে, ওলাই গৈছে যে দেখিছে নলাত কিবা পেলাইছে বা খোৱা বস্তু ৰাস্তাত পেলাইছে, কিবা লেতেৰা কৰিছে, আপোনালোকেও মাত মাতক। এনেকৈ 2-4জনে যদি মাত মাতিব আৰম্ভ কৰে, প্ৰত্যেকে আৰম্ভ কৰিব যে প্ৰত্যেকে চাফা হ'ব লাগে বুলি প্ৰত্যেকে মাত মাতিব। যদি আমি ভয় খাই থাকোঁ, লেতেৰা যিবিলাকে কৰে দেখিও চকুৰে নেদেখা ভাও জুৰি থাকোঁ, তেতিয়াহ'লে এই পৰিৱেশটো, এই আমাৰ ঠাইবিলাক, আমাৰ ওচৰ পাজৰৰ ঠাই, মানুহে দেখিছে যিহেতু একো নকয়, সেনেকৈ পেলাই লেতেৰা কৰি যিহেতু বেয়া কৰি গৈ আছে, যিবিলাক দেখি শুনিও আমি মনে মনে থাকিব লগা হৈছে। সেইটো নকৰি যে চবে মাত মাতিব লাগে, চবৰ এইবিলাক অধিকাৰ আছে। কাৰণ আমাৰ ৰাজ্যখন, আমাৰ ঠাইবিলাক আমি চাফ চিকুণ নকৰিলে কোনেনো কৰিব। সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ, চবে মাত মাতক, চবে ওলাই আহক, আৰু কিবা লেতেৰা বস্তু বা থু খেকাৰ যদি ৰাস্তাত পেলাইছে কৈ দিব লাগে, বুজাই দিব লাগে যে এইটো এনেকৈ নহয়, তুমি খাইছা খোৱা, কিন্তু য'তে ত'তে এইটো কাম নকৰিবা। সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। নমস্কাৰ। কেনে পালে আপোনালোকে জনাব, আৰু আপোনালোকেও আমাৰ লগত সহযোগ কৰক। নমস্কাৰ, ধন্যবাদ।